Supakul tat kanan tan napong kumpa juga supango silog longose পঞ্চায়েত নির্বাচন দুঙাই প্রথম পর্যায়ে 14খন জিল্লে 14খন ডিস্ট্রিক্ট আরাদকসে মইমাঙম লেংকান বিদু যে পঞ্চায়েত নির্বাচন দেম চুপাঙ্গ আপুং অসমৰ বিভিন্ন প্ৰান্তত 14খন জিলা আৰাচ পঞ্চায়েত ইলেকশ্যনম কেলি দিও যে পঞ্চায়েত ইলেকশ্যন সেও কেলি দিও যে ওয়ার্ড মেম্বারম কেলি দিও এটা পঞ্চায়েত 10টাঙ্ক ওয়ার্ড মেম্বারম কেলি দিও যে 10টা দক সেকে পার্টিয়ে 6টাঙ্ক ওয়ার্ড মেম্বার পাই যাব সভাপতি আর উপসভাপতি দুয়ে পঞ্চায়েত দেম গঠন নাই এপি মেম্বার দেম নাং জেডপিসি দেম কেলি দিও আগত পপকে ইলেকশ্যন কেলিয়ে মূল প্রেসিডেন্ট না গাঁও পঞ্চায়েত সভাপতি না অন্যপ ইলেকশ্যন কেলি লাগাই উপসভাপতি দেম পাক মেম্বার দক সিলেকশ্যন দেখা দক উপাক মেম্বার দক সভাপতি আর উপসভাপতি লেঞ্জে দক এদমুপ জেগা জেগালো সেকাইকে প্রতীকে অন্যপ পোস্টার তো দেখাই দক অন্যপ ব্যালট পেপার দক গদা কম না অমকা মুসিনা তাত বেগ দিও সেকাই জেগালো চুপাক কাইগম চুপাক এদে বুলুক জিতু বিনাম ব্যালট পেপার করে দে গম yok pakang emna bulus jaga lo master sakori suspend to omnang ulu kinna dung odokke supak sekai ke but binam magom bible kang emna odokke gom supak sosial media lo airupa anggamang milung odokke supak kelutat kanan tan apung kumpaseng apum neru dok tui do potaitom pai sulamal lubila maje odokke se ujoni namoni moido hokom apu do lutat ke lubidung prai namoni hokom bakama moido hokom ba paharia jaga hujoni hokom chokke lutat ke lubidu je odokke 7 tarik sot দ্বিতীয় পর্যায়ে ইলেকশনম চুপাক ইয়ে দে 7 তারিখ লঙ্গদক গম গম নলম আপুং চুপাক কুতাত কানে তান আপুং রেগামাং লুবিয়ে যে 7 তারিখ লঙ্গদক কাপকাপ ইদা বুদেন বিয়ে যে 11 তারিখ দ বুথ কাউন্টিং ইয়ে দে 11 তারিখ দ বুথ কাউন্টিং দেমছিম অকমৰ বিভিন্ন প্ৰান্তৰ পৰাং লুবিয়ে যে চুপাক কুতাত চক দকং লুক আগম তকুম না আজনাং লুক চুপাক লুতাত উকুম আৰাদ বিয়াই যে আপুদম লুবিপে অক চুপাক বুলু মইদ হকম বক উদুকো কাপকাপ ইদু যে দে বুলু লুপসুনাম কাপুং তাত কাংকলাই তিনখুৰীয়া চাহ বাগিচা ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত তিনখুৰীয়া চাহ বাগিচা LP স্কুলত যে ভোট কেন্দ্ৰ আছে তাত আমাৰ প্ৰাৰ্থী যিজন ৱাৰ্ড মেম্বাৰ আছিলে তেখেতৰ চিম্বল আছিলে আমি দিছিলোঁ চাহপাত আৰু আজি যেতিয়া ভোট দিব গৈছোঁ তাত দেখি আছোঁ কেমেৰা তো কেমেৰা যেতিয়া দেখিলোঁ তো আমি হচচকিত হৈ গ'লোঁ যে কেনেকৈ আমি প্ৰচাৰ কৰিছোঁ চাহপাত দিব লাগে বুলি এতিয়া আহিছে তাত কেমেৰা বুলি তো এতিয়া ৰাইজে কাক ভোট দিব সেইকাৰণে এতিয়াও আপোনালোকে চাই আছে তা খেলি মেলি লাগি আছে আৰু মই এই আমাৰ SDC ছাৰ তেখেতে আহিছিলে আছে ইলেকশ্যন কমিশ্যনাৰ হিচাপে কিবা এটা বিশেষ কাৰণত অলপ টাইমৰ কাৰণে পুল বন্ধ হৈছিলে এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ এটা মিছকমিউনিকেশ্যন এটা হৈছিলে কেণ্ডিডেটৰ মাজত সেই মিছকমিউনিকেশ্যনটো ক্লিয়াৰ কৰি দিলোঁ চ' এতিয়া আপোনালোকে দেখা পাইছে যে ভোট চলি আছে বৰ্তমান চলি আছে পাত দিছিলোঁ এতিয়া কেমেৰা আহি গৈছে হয় তাৰপিছত অসুবিধা হৈছিল নেকি হয় এতিয়া মই ৰাইজক কৈছোঁ না পাতৰে কিবা কৈছোঁ এতিয়া কেমেৰা আহি গৈছে ৰাইজে বুজি নাপাব নহয় সেনেকুৱা সেইটো কাৰণে অলপ প্ৰব্লেম হৈছিলে আৰু এতিয়া কি কৰিব আপুনি এতিয়াতো মানুহৰ মাজত এতিয়া ক'ব লাগিব যে কেমেৰাতে দিব পাতৰ জাগত কেমেৰাতে দিব বুলি ৰাইজে যি দিয়ে আৰু এইটো একচেপ্ট কৰিব লাগিব আজি ধৰক এতিয়া ভোটৰ দিন আজি যিটো ভোটদানৰ দিনা মানুহৰ মাজত এটা বিভ্ৰান্তি হ'ব খেলিমেলিৰ সৃষ্টি হ'ব আপোনাৰ যিটো ফল পাব লাগিছিলে এইটোতো আপুনি নাপাব হয় এতিয়া ৰাইজৰ ওপৰত কথা ৰাইজে যি দিয়ে এইটো একচেপ্ট কৰিব লাগিব আৰু